নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোক সকলোকে মোৰ ব্লগলৈ স্বাগতম জনাইছোঁ। যিহেতু এই সময়খিনি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ হজলৈ যোৱা সময় আৰু তেওঁলোক হজলৈ যাওঁতে তেওঁলোকক আগবঢ়াবলৈ গুৱাহাটীলৈ যিখিনি মানুহ আহে, এই মানুহখিনি সমাগম হোৱাৰ লগে লগে হাজী মুছাফিৰ খানাত এখন বিশেষ মেলাৰ আয়োজন হয়। তো আজিৰ ব্লগটোত আপোনালোকক এই মেলাৰে কিছু দৃশ্য দেখাবলৈ ওলাইছোঁ। সৌ যে দেখা পাইছে, এয়াই হ'ল হাজী মুছাফিৰ খানা আৰু ইয়াতেই আহি নৰ্থ ইষ্টৰ সকলোবিলাক হাজী আহি জমা হয়। আৰু ইয়াৰ কিনাৰতে থকা এইখন ঈদগাহ মৈদানতে এই মেলাখনৰ আয়োজন হয়। তো বলক পলম নকৰি আপোনালোক সকলোকে মেলাখনৰ ভিতৰৰ ভাগলৈ লৈ যাওঁ। ভিতৰলৈ সোমোৱাৰ লগে লগে বিভিন্ন সামগ্ৰীৰ দোকান আপোনালোকে দেখা পাব, য'ত ইছলাম ধৰ্মাৱলম্বী লোকসকলে দৈনন্দিন ব্যৱহাৰ কৰা আৰু বিভিন্ন ধৰণৰ ডেকৰেটিভ আইটেম ইয়াত পাব। এই মেলাখন বছৰত মাত্ৰ এবাৰহে এসপ্তাহমানৰ কাৰণে আয়োজন কৰা হয়। এই মেলাখনতে আপোনালোকে মহৰ শিঙৰে তৈয়াৰ কৰা বিভিন্ন ধৰণৰ সামগ্ৰী পাব, য'ত মহৰ শিঙৰ ফণীখন সঁচাই বহুত বিখ্যাত। লগতে ইছলাম ধৰ্মৰ বিভিন্ন ধৰণৰ কিতাপ এই দোকানখনতে পাব। এই মেলাখনৰ এটা বিশেষ আকৰ্ষণ হ'ল লক্ষ্ণৌৰ পৰা অহা স্পেচিয়েল হালোৱা আৰু পৰঠাৰ এই দোকানখন। ইয়াত হালোৱা আৰু পৰঠাৰ লগতে বিভিন্ন ধৰণৰ সুস্বাদু মিঠাই খাবলৈ পোৱা যায়। ইয়াত হালোৱা আৰু পৰঠা খাই আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে চাই নিশ্চয় ভাল পালে, আৰু যদি ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব নিশ্চয় কৰিব। ধন্যবাদ।